হেল্ল' গাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ ভালেই। আজি বতৰটো অলপ ডাৱৰীয়া কৰিছে। ৰ'দটো পূৰা ৰাতিপুৱাও ধুনীয়া ৰ'দ দিলে, সেইটো কাৰণে মই গোটেই কাপোৰ কানি আজি ধুই দিলোঁ। পৰ্দা চৰ্দাবোৰ আগতীয়াকৈ অলপ ধুই দিছোঁ, বোলে ৰ'দ বৰষুণ হৈয়ে আছেতো, দুদিন ৰ'দ দিয়ে দুদিন বৰষুণ দিয়ে, সেইকাৰণে আগতীয়াকৈ বহুতখিনি কাম বোলো অলপ হেৰি কৰি থওঁ, মানে আগবঢ়াই থওঁ বোলো, নহ'লে সময়ত বহুত কাম একেলগত কৰিবলগীয়া হয়। আৰু আজি পৰ্দা চৰ্দা ধোৱা হৈ গ'ল। আৰু ধুলোঁ, এইফালে ধুই মেলি এইবোৰ চব ধুলোঁ। সেইবোৰ কাপোৰ মেলা আছে, সেইবোৰ মেলি থৈছোঁ। সেইবোৰ অলপ আনিলোঁ, অলপ ভৰালোঁ, অলপ মেলি থৈছোঁ। আৰু এতিয়া বতৰটো আকৌ ৰ'দটো গুচি গ'ল। আগবেলা ইমান ধুনীয়া ৰ'দ দিলে, সেইটো কাৰণে গোটেই কাপোৰ কানি দিলোঁ ধুই। এতিয়া আকৌ ৰ'দ চ'দ নাই, হ'ব বাৰু, শুকাব আৰু একো নাই, মেচিনত হেৰি কৰি থৈছিলোঁ, ড্ৰাই কৰি থৈছিলোঁ, শুকাই যাব। আৰু কথাটো হ'ল, আজি আমাৰ দাঁত আছে বাহঁতৰ ঘৰলৈ, আমি বাহঁতৰ ঘৰলৈ যাবলৈ লৈছোঁ। ব'লকচোন যাওঁ। কাষ্টাৰ্ড বনাই আছে বাইদেউ, আমাৰ বাইদেউ। ফাইনেলি বাহঁতৰ ঘৰ আহি পাই গ'লোহি, আৰু বায়ে গোটেইখিনি কাম কৰি থৈছে। মোৰ অহা দেৰিয়ে হৈ গ'ল। আৰু এইখিনি ফল চল কটা হৈ গ'ল, আৰু এইফালে প্লেটবোৰ ঠিক কৰিছে মানে, আৰু ওচৰত দিবলগীয়া আছে। এইবোৰ সকলো ওচৰৰ চুবুৰীয়া মানুহক দিব। এই কিনাৰত থকা ছোৱালী দুজনীয়ে গৈ দিবগৈ, আৰু ময়ো অকণ সহায় কৰি দিছোঁ। মই লাষ্ট ফিনিচিঙত অলপ সহায় কৰি দিছোঁ। নেক্সট ডে আজি ৰাতি ভিডিঅ' কৰা নহ'লে, এয়া আমাৰ মাজু বা, আপোনালোকে চিনি পায়েই, মই কৈয়ে থাকোঁ, দেখাই থাকোঁ। কালি মানে ৰাতি বায়ে পটককৈ গুচি আহিলে, আৰু মই তাৰপৰা দৌৰি গুচি আহিলোঁ, এইখিনি ভিডিঅ' কৰা নহ'লে। আৰু আজি ৰাতিপুৱা নহয়, এতিয়া 12টা বাজি গ'ল। আৰু এতিয়া মোৰ পাৰ্চেল এটা আহিলে, দেখাওঁচোন, আহক কি নহয়, দুটা বস্তু আহিছে, মানে দেখাওঁ ৰ'ব। এয়া হৈ গ'ল আই শ্বেডো আৰু ব্লাছাৰ, লগতে মিহলি হৈ আছে, মানে ইমান ধুনীয়া ধুনীয়া কালাৰ আহিছে ন, বহুত ধুনীয়া ধুনীয়া কালাৰ, বহুত ভাল লাগিছে। কালাৰকেইটা চাওক, ইমান ধুনীয়া লাগিছে। আৰু লগতে মই ল'লোঁ লিপষ্টিককেইটা ল'লোঁ, 100 কেইটকা লৈছিলে, 4টা লিপষ্টিক ল'লোঁ। এয়া ল'লে 350 লৈছিলে ব্লাছাৰকেইটা। লিপষ্টিকৰ কালাৰকেইটাও বহুত ধুনীয়া, বুজিছেনে? সেইকেইটা লৈ ল'লোঁ মই ঈদ বুলি মুস্কানৰ কাৰণে। সেইকেইটা বস্তু আনিছোঁ বেটীৰ কাৰণে, ঈদৰ কাৰণে। ঈদ বুলি তাই বোলে ষ্টাইল কৰিবলৈ কাৰণে বস্তু দুটা লাগে বুলি কৈছিলে, আনি দিলোঁ তাইৰ কাৰণে। আৰু ঈদ বুলি বজাৰ তেনেকৈ কৰা হোৱা নাই এতিয়ালৈকে, কৰিলে বাৰু সেইখিনি দেখাম। আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ' লৈ আকৌ আহিম। ধন্যবাদ।